এতিয়া ইউপিপিএল চৰকাৰ আইছি এই চৰকাৰৰ খানক আমি ইমান ধন্যবাদ দিছো আৰু আমাৰ এই সমষ্টিৰ যিজন আমি ইএম ৰাকেশ ব্ৰহ্মক লগ পালো তেখেতে এই বস্তুটো এই সহায়খিনি আমাক দিবলৈ আমি তাৰ মানে পাবলৈ আমি সক্ষম হৈছো আৰু তেখেতৰ দৰে এনে এজন ইউপিপিএলৰ নেতা ইএম আমি পাইছো আমাৰ খুব ভাগ্য আমি ৰন্ধন কৰ্মচাৰীসকলে আমি তেখেতক আমি জিতাম আমি তেখেতক ভোট দি আমি জয়যুক্ত কৰিম আজি আমাক এই ইউপিপিএল চৰকাৰৰ প্ৰমোদ ডাঙৰীয়াই আৰু লগতে আমাৰ ইএম ৰাকেশ ব্ৰহ্মই আমাক এই হাঁহ আমাৰ ৰন্ধন কৰ্মচাৰীসকলক এই হাঁহ আমাক তেখেতে দিলে আৰু ইমান ভাল পালো আমি এতিয়া ইউপিপিএল চৰকাৰ আইছি এই চৰকাৰৰ খানক আমি ইমান ধন্যবাদ দিছো আৰু আমাৰ এই সমষ্টিৰ যিজন আমি ইএম ৰাকেশ ব্ৰহ্মক লগ পালো তেখেতে এই বস্তুটো এই সহায়খিনি আমাক দিবলৈ আমি তাৰ মানে পাবলৈ আমি সক্ষম হৈছো আৰু তেখেতৰ দৰে এনে এজন ইউপিপিএলৰ নেতা ইএম আমি পাইছো আমাৰ খুব ভাগ্য বুলি ক'ব লাগিব আজি চাওক আমি এমাহ কাম কৰো মাত্ৰ এমাহত 1000 টকা দিয়ে আমাৰ স্কুলবিলাকত আমাক এতিয়া আজি আমি 20 বছৰে কাম কৰিলো এই 20 বছৰে আমি কিমান আমি দাবী জনাইছো আমি চৰকাৰক আমি মন্ত্ৰী এমএলএক লগ কৈছো আজিলৈ আমাক এটকা বৃদ্ধি কৰা নাই 2009 চনতে আমাক 1000 টকা দিলে আৰু সেই 1000 টকাতে আমি কাম কৰি আছো আজি 20 বছৰে কিন্তু যদি তাৰে মাজতে আমি যদি এনেকে ৰন্ধন কৰ্মচাৰীসকলে অলপ সহায় পাওঁ আমাৰ কিমান এটা ভাল দিন সমষ্টিৰ আমাৰ ইএম আছিল আমাক ৰন্ধন কৰ্মচাৰীক বিচৰা নাছিল কিন্তু মুখত কৈছিল যে আমাৰ লগত ৰান্ধনীখিনি আছে লগত থাকাটো কয় কিন্তু আজি আমাৰ ইউনিয়ন আছে আমাৰ অল অসমৰ আমাৰ ৰাজ্যিকৰ আমাৰ অল ইণ্ডিয়াত আছে কিন্তু আমাক এনেকে তাৰ মানে কোনো ইএমএ আমাক বিচৰা নাই আজি আমি বাক্সা জিলাত আজি আমি প্ৰমোদ বড়ো মহোদয়ক মই 2 বা 3 বাৰ লগ কৈছো তেখেতক কৈ আছে যে বিটিসি চৰকাৰত আমাৰ যিখিনি ৰন্ধন কৰ্মচাৰী আছে মই 500 টকাকৈ বঢ়াই দিম গতিকে এই আমি ৰন্ধন কৰ্মচাৰীসকলে আমি তেখেতক আমি জিতাম আমি তেখেতক ভোট দি আমি জয়যুক্ত কৰিম আৰু এই আমি আজি মোৰ লগত আমাৰ বছলপুৰ সমষ্টিৰ ইয়াতে 100 জন বান্ধৱী আছে এই বান্ধৱীখিনিও বেলেগ ভাবিব নালাগে আমি তেখেতক ভোট দি আমি জয়যুক্ত কৰি অহবাৰ ইলেকশ্যনত তেখেতে যদি জিতে আমাক একোখন চাইকেল আমাক দিব লাগিব গতিকে এইখিনিয়ে মোৰ ক'বলগীয়া তেখেতক এইখিনিয়ে মই